Hello everyone. Sobon Gurukulo inota video loi hokoloke swagotam janaisu. Asolote ajir video to ba banaisu je jihokol student graduation kori ase mane hoyto BA kori thakibo BSc kori ase ba jikunu graduation kori ase engineering kori ase to teolokor jetu marks ulwar system hoy hetu percentage not hoy যেতিয়া আমি ক্লাস 10 ত আছিলো তেতিয়া আমি পার্সেন্টেজৰ সকলো বস্তু উলিয়াইছিলো 12 ত আমি পার্সেন্টেজৰ উলিয়াইছিলো আনকি এক্সাম খতম হয় হে আমি নিজৰ পার্সেন্টেজ নিজে প্ৰেডিক্ট কৰিব পাৰো যে ইয়েস মই এবাৰ ইমানটো পামে মই এবাৰ 85 টো মিনিমাম আনিমে মই নিজে ক্যালকুলেট কৰি লব পাৰো বাট এতিয়াৰ যেটো প্ৰসেস হৈছে হেতু হৈছে গ্ৰেডিং সিস্টেম মানে যত গ্ৰেড দিয়া হয় যত CGPA দিয়া হয় ঠিক আছে তো এই যেটো সিস্টেম আছে এটো পার্সেন্টেজৰ লগত নিমিলে ইয়াৰ কাৰণে কিছু নতুন নতুন টাৰ্ম আছে যিবিলাক আমি জানিব লাগে তেতিয়া আমি আগৰ নিচিনাকে আমিও এতিয়া কি কৰিব পাৰো আমাৰ নিজৰ যেটো মাৰ্ক হয় আমি নিজে ক্যালকুলেট কৰিব পাৰো তো আজি ভিডিওটোত আমি এলিজিবল হৈ যাম আমি পাৰি যাম যে আমি নিজৰ সেমিস্টাৰৰ যেটো গ্ৰেড পইণ্ট হয় সেই গ্ৰেড পইণ্টটো আমি নিজে কেনেকৈ উলিয়াম বা এক্সামৰ আগত আমি কেনেকৈ প্ৰেডিক্ট কৰিম যে ইয়েস আমি এবাৰ 7.5 CGPA টো পাম হেতু মই খাতা আছো মই পাম কেনেকৈ হেতু আমি আজি ভিডিওত শিকিম গতিকে আহা ভিডিওটো স্টার্ট কৰো ফার্স্ট অফ অল তুমি নিজৰ যেটো CGPA সেমিস্টাৰ এক্সামৰ পাছত যেটো তোমাৰ ৰিজাল্ট দিয়ে সেই ৰিজাল্টত আসলতে জানিবৰ কাৰণে দুটামান টাৰ্ম আসলতে জানিব লাগিব প্ৰথম যেটো টাৰ্ম হৈছে যেটো বহুত ফেমাস কলেজত বহুত ফেমাস এটা টাৰ্ম আছে যেটো আমি কও ক্ৰেডিট নিশ্চয় শুনিছা কি বুলি কোৱা হয় ক্ৰেডিট এটা ফাৰ্ষ্টতে আমি জানিব লাগিব যে ক্ৰেডিটটো কি বস্তু হয় কাৰণ এই ক্ৰেডিট বোলা বস্তুটোৰ ওপৰতে সব কি আছে ঠিক আছে তো তোমালোকে দেখিছা কলেজত টিচাৰে কব যে এই পেপাৰখন 2 ক্ৰেডিটৰ হে মই এখন বছৰ এখন হৈ যাব এই ক্ৰেডিটটো 4 ক্ৰেডিট আছে মিন্স এখন অলপ ভালকে পঢ়িব লাগিব আসলতে সেই ক্ৰেডিটটো কি বস্তু হয় আৰু ক্ৰেডিটৰ ইমান ভ্যালু কিয় আছে সোৱা ক্ৰেডিট মানে হৈছে যে তুমি যদি এখন পেপাৰ তোমাক 1 ক্ৰেডিট বুলি লিখা আছে ইট মিন্স প্ৰত্যেক উইকত তুমি সেই পেপাৰখন এদিন পঢ়িলে হৈ যাব মানে তুমি নহয় কলেজত এদিন পঢ়ালে হৈ যাব ঠিক আছে এখন পেপাৰ তোমাক 2 ক্ৰেডিট দিছে ইট মিন্স এক সপ্তাহত সেই পেপাৰখন দুদিন পঢ়াব লাগিব যদি কোনো এখন পেপাৰ 4 ক্ৰেডিট বুলি আছে ন ইট মিন্স কলেজত সেই পেপাৰখন এক সপ্তাহত পাৰ উইকত 4 দিন পঢ়াব লাগিব 4 উইকৰ অৰ্থ এটো মানে 1 ক্ৰেডিট ইজ ইকুৱেল টু 1 আৱাৰ 1 ক্ৰেডিট ইজ ইকুৱেল টু 1 আৱাৰ এখন ক্ৰেডিট 5 ক্ৰেডিট মিন্স হে 5 ক্ৰেডিট মিন্স 5 ঘন্টা পঢ়াব লাগিব মিন্স এক সপ্তাহত এদিনত 1 ঘন্টাকে যদি আমি ধৰো তেতিয়া হলে 5 ঘন্টা পঢ়াবলৈ কাৰণে 5 দিন লাগিব গতিকে 5 ক্ৰেডিট মিন্স এক সপ্তাহত 5 দিন পঢ়াব লাগিব বুজি পালা হেতু হৈছে ক্ৰেডিট যে প্ৰত্যেক উইকত কিমান দিন পঢ়াব হেতু আসলে ক্ৰেডিটে ডিসাইড কৰে সেইকাৰণে তুমি দেখিছা এক্সামত যে যিবিলাক কলেজত যে তোমাৰ যদি মেজৰ সাবজেক্ট ন বস্তু তোমাৰ 6 দিন ক্লাস কৰে মিনিমাম তো 6 দিন 4 দিন তো ক্লাস কৰে ঠিক আছে যদি এখন পেপাৰ 4 ক্ৰেডিটৰ আছে ইট মিন্স মিনিমাম হেখন 4 দিন ক্লাস কৰিব লাগিব কিন্তু কিছুমান সাবজেক্ট আছে যেনেকৈ VSc তুমি দেখিছা VSc এখন সাবজেক্ট আছে যিখনৰ ক্ৰেডিট কম আছে ঠিক আছে তো ইয়াৰ যেটো ক্লাস হয় সেই ক্লাসটো মেজৰতকৈ কম হয় কাৰণ মেজৰতকৈ কম ক্ৰেডিট আছে গম পাইছা তো ক্ৰেডিট যাৰ বেছি তাৰ ক্লাস বেছি যে ক্ৰেডিট কম তাৰ ক্লাস কম ইট মিন্স তুমি এটা কথা ধৰিব পাৰিছা নেকি যে যাৰ ক্ৰেডিট বেছি তাৰ ওয়ার্কলোডটো বেছি তাৰ সিলেবাস বেছি তাৰ সিলেবাসটো ইমান ওপৰ নহয় এটা সাপোজ যেনেকৈ VSc খন মই ধৰিছো হা তো তোমাৰ VSc খনত সাপোজ 2 ক্ৰেডিট আছে ইট মিন্স তুমি ইয়াৰ কাৰণে কম এফৰ্ট মাৰিব লাগিব ঠিক আছে সেই কাৰণে তো তোমাৰ কলেজতো কম পঢ়াবলৈ দিছে যে ইয়েস তুমি উইকত দুদিন পঢ়িলেও হৈ যাব এখন কিন্তু যিখন মেজৰ আছে মেজৰখন মই সাপোজ ধৰি লৈছো 4 ক্ৰেডিটৰ হয় ইট মিন্স উইকত তোমাক 4 দিন পঢ়াব লাগিব মেজৰ মানে কি মেজৰৰ যেটো ওয়ার্কলোড আছে মেজৰৰ যেটো সিলেবাস আছে হেতু VSc তকৈ ডাঙৰ হয় ডাঙৰ হোৱাৰ কাৰণে তুমি বেছিকৈ ক্লাস কৰিব লাগিব আৰু কলেজতো বেছিকৈ ক্লাস কৰাইছে যাতে তুমি হে পেপাৰখন পাৰা ইয়াৰ ওয়েটেজটো বেছি আছে ইয়াৰ ওয়ার্কলোড বেছি আছে তুমি বেছি এফৰ্ট মাৰিব লাগিব ইট মিন্স যাৰ ক্ৰেডিট বেছি তাৰ সিলেবাসটো অলপ ভাষ্টত আছে আৰু যাৰ অলপ ডেপথত আছে আৰু যাৰ ক্ৰেডিট কম তাৰ সিলেবাস আৰু তাৰ ওয়ার্কলোডটো কম আছে তো তুমি ক্ৰেডিটৰ দ্বাৰা এটো গম পাব পাৰিবা যে ইয়াস ইয়াৰ ওয়ার্কলোডটো বেছি আৰু ইয়াৰ ওয়ার্কলোডটো কম এখনত আমি কম এফৰ্ট মাৰিও মাৰ্কস বেছি আনিব পাৰো বা যেটো মেজৰ সাবজেক্ট হয় বা যেটো মাইনৰ সাবজেক্ট হয় তাত আমি বেছিকৈ এফৰ্ট দিব লাগিব তেতিয়াহে আমি মাৰ্কস আনিব পাৰিম কাৰণ ইয়াৰ ক্ৰেডিটটো বেছি সিম্পল যাৰ ক্ৰেডিট বেছি তাৰ ওয়ার্কলোড বেছি
আৰু সেইটো আমি বেছিকৈ পঢ়িব লাগিব যাৰ ক্ৰেডিট কম সেইটো আমি কমকৈ পঢ়িলেও হ'ব আৰু ক্ৰেডিটৰ বহুত ইম্পৰ্টেঞ্চ আছে ঠিক আছে পিছত তুমি দেখিবা যে মেজৰত যদি তুমি বেছি সাপোজ মই তোমাক দেখাম যে মেজৰত তুমি যদি কম মাৰ্কসও পোৱা নহয় ভিএসিত বেছিও মাৰ্কস পোৱা নহয় কিন্তু ক্ৰেডিট যেহেতু মেজৰত বেছি আছে তোমাৰ ওভাৰঅল সিজিপিত ইয়াৰ যেটো ইফেক্ট হয়তো বহুত বেয়াকৈ পৰে মানে মেজৰত যদি তুমি 60ও পোৱা নহয় আৰু বোলে তুমি ভিএসিত 80 পাইছা কিন্তু মেজৰ তুমি 60 পাইছা এই 62 ন এইটো তুমি যেটো ভিএসিত যেটো 80 পালা নহয় 80 তকৈ 60 টো বেছি হয় ওয়েটেজটো বেছি হয় কাৰণ তাত ক্ৰেডিট বেছি আছে তো ক্ৰেডিট যাৰ বেছি হয় তাক তুমি যেতিয়া এসজিপিএ চাবা তাত তাৰ লাভটো বেছি হয় কাৰণ তাৰ ক্ৰেডিট বেছি আছে কেনেকৈ হয় সেইটো মই দেখাম কিন্তু ক্ৰেডিট বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে বুজি পালা ক্ৰেডিট কি হয় ক্ৰেডিট মানে হৈছে যে 1 ক্ৰেডিট মিন্স 1 আৱাৰ ক্লাছ 2 ক্ৰেডিট মিন্স 2 আৱাৰ ক্লাছ যিমান ক্ৰেডিট সিমান আৱাৰ ক্লাছ মিনিমাম কৰাবই লাগিব আৰু সেই সাবজেক্টখনৰ ওয়েটেজটো বুজাই যে এখন সাবজেক্ট কিমান ডেপথত আছে আৰু কিমান আমি পঢ়িব লাগিব ঠিক আছে কিন্তু প্ৰ্যাকটিক্যালৰ ক্ষেত্ৰত অলপ বেলেগ প্ৰ্যাকটিক্যালৰ ক্ষেত্ৰত যদি আমি চাও ল্যাবৰ ক্ষেত্ৰত বা ল্যাবৰেটৰীৰ ক্ষেত্ৰত তোমাৰ আসলতে কি হয় ল্যাবৰেটৰীৰ ক্ষেত্ৰত তোমাৰ 2 আৱাৰ্স ইকুৱেল টু 1 ক্ৰেডিট হয় ঠিক আছে 2 আৱাৰ্স ইকুৱেল টু 1 ক্ৰেডিট মিন্স মই যদি 2 আৱাৰ যদি মই প্ৰ্যাকটিক্যাল কৰো হেতু আসলতে 1 ক্ৰেডিটৰ ইকুৱেল হ'ব হেকাৰণে প্ৰ্যাকটিক্যালৰ ক্লাছবোৰ বহুত বেছি হয় গম পাইছা কাৰণ প্ৰ্যাকটিক্যালৰ ক্ৰেডিটটো 1 ক্ৰেডিটৰ কাৰণে মই 2 ঘণ্টা ক্লাছ কৰাব লাগিব কিন্তু থিওৰিৰ ক্ষেত্ৰত অকল 1 ঘণ্টা ক্লাছ কৰালে হৈ যায় হেতু হৈছে ক্ৰেডিট তো ক্ৰেডিট বুজি পালা বহুত ইম্পৰ্টেণ্ট হয় ক্ৰেডিট ইয়াৰ পাছত আমি আৰু এটা টাৰ্ম জানিব লাগিব আৰু সেই টাৰ্মটো হৈছে এটো গ্ৰেড পইণ্ট এটা বহুত ইম্পৰ্টেণ্ট হয় যেতিয়া আমি পাৰ্চেন্টেজ নলিয়াও সিজিপিএ উলিয়াম তেতিয়া আসলতে এই গ্ৰেড পইণ্টৰ আমি ইউজ কৰো তুমি যেতিয়া ক্লাছ 9ত আছিলা যেতিয়া ক্লাছ 10ত আছিলা ন তো তোমাক কোৱা হয় যে ইয়েস তুমি 100ৰ ভিতৰত বুলে কিমান পালা 80 পালা এনে কয় ন 100ৰ ভিতৰত 80 পালা বুলে 100ৰ ভিতৰত তুমি কিমান পালা 70 পালা এনেকে দিয়ে আগতে মাৰ্কস বিলাক বাট এতিয়া তেনেকে নিদিয়ে এতিয়া কেনেকে দিব জানা এটা তোমাক ক'ব যে তুমি 9 গ্ৰেড পইণ্ট পালা কি ক'ব তুমি 9 গ্ৰেড পইণ্ট পালা তুমি 8 গ্ৰেড পইণ্ট পালা তুমি হে পেপাৰখনত 7 গ্ৰেড পইণ্ট পালা আৰু তুমি নিজে জানিব লাগিব যে তোমাক যদি 9 গ্ৰেড পইণ্ট দিছে ইট মিন্স তুমি কিমান মাৰ্কস পাইছা সোৱা ইয়াত সোৱা তুমি যদি 9 গ্ৰেড পইণ্ট পাইছা ন তো তোমাৰ মাৰ্কসটো 80 টু 89 ৰ ভিতৰত হ'ব তাৰ কাৰণে তোমাক 9 গ্ৰেড পইণ্ট দিছে তুমি যদি 10 গ্ৰেড পইণ্ট পাইছা ন ইট মিন্স তুমি 90 এবভ পাইছা 90 ওপৰ পাইছা 90 ওপৰ হলে তোমাক 10 গ্ৰেড পইণ্ট দিব আৰু গ্ৰেড পইণ্ট সোৱা এই গ্ৰেড পইণ্টখন বহুত ইম্পৰ্টেণ্ট হয় 30 তলত পাইছা তোমাক ফেইল বুলি কৈছে তাৰ কাৰণে তোমাক একো গ্ৰেড পইণ্ট নিদিয়ে যদি তুমি 30 টু 39 ৰ ভিতৰত পাইছা তো তোমাক 4 গ্ৰেড পইণ্ট দিব 40 টু 49 5 গ্ৰেড পইণ্ট দিব সো 50 5 আহিছে 50 টু 59 দুইটাতে 5 আহিছে তো তাৰ কাৰণে তোমাক 6 গ্ৰেড পইণ্ট দিছে 6 আছে 6 আৰু কিমান গ্ৰেড পইণ্ট দিছে 7 গ্ৰেড পইণ্ট দিছে 70 79 70 পৰা 79 ৰ ভিতৰত পাইছা তাৰ কাৰণে তোমাক 8 গ্ৰেড পইণ্ট দিছে 80 টু 89 তোমাক 9 গ্ৰেড পইণ্ট দিছে আৰু 90 ৰ এবভ যদি তুমি পোৱা হে সাবজেক্টখনত তোমাক 10 আউট অফ 10 গ্ৰেড পইণ্ট দিব ঠিক আছে এটো হৈছে গ্ৰেড পইণ্ট এতিয়া যিখিনি বস্তু তুমি ভৱিষ্যতে পাবা সব গ্ৰেড পইণ্টত পাবা তোমাক এখন সাবজেক্টত তুমি 9 গ্ৰেড পইণ্ট পাইছা ইট মিন্স তোমাৰ যেটো মাৰ্কস হৈছে হেতু 80 টু 89 ৰ ভিতৰত আছে নিজে জানিব লাগিব ঠিক আছে আৰু ইয়াৰ লগতে এটা বস্তু আছে লেটাৰ গ্ৰেড তুমি যদি 10 পাইছা তো তুমি আউটস্ট্যান্ডিং হয় 90 ৰ ওপৰ পাইছা 10 গ্ৰেড পইণ্ট পাইছা তো তুমি আউটস্ট্যান্ডিং হেকাৰণে তোমাক ও ডিনোট কৰিছে আৰু 9 গ্ৰেড পইণ্ট পাইছা তোমাক A+ দিছে 8 গ্ৰেড পইণ্ট পাইছা A দিছে 7 গ্ৰেড পইণ্ট পাইছা B+ হয় ঠিক আছে আৰু 6 পাইছা মিন্স B 5 C 4 পাস 4 গ্ৰেড পইণ্ট পাইছা মানে তুমি অনলি পাস কৰিছা আৰু ফেইল মানেটো ফেইল গতিকে আজি কালিৰ যেটো তোমাৰ গ্ৰেডিং সিস্টেম আছে তাত এ লেটাৰ গ্ৰেডৰ ইউজ কৰা হয় তাতে গ্ৰেড পইণ্টৰ ইউজ কৰা হয় যেটা আমি সিজিপিএ উলিয়াম তাত এই গ্ৰেড পইণ্টৰ আমি ইউজ কৰিম আমি মাৰ্কসৰ ইউজ নকৰো ঠিক আছে এই গ্ৰেড পইণ্টৰ ইউজ কৰিম গতিকে দিমাগত সোমাই থৈ দিয়া যে ইয়েস যদি মই কোনো এখন সাবজেক্টত 90 ৰ ওপৰ পাইছো তেতিয়াহলে মোক 10 গ্ৰেড পইণ্ট দিম মানে এতিয়া তুমি যদি আগতে যদি ক্যালকুলেশন কৰিবা তো তুমি জানিব লাগিব যে মই মেজৰ এক্সাম দি থৈ আহিছো ঠিক আছে তো মেজৰত মোৰ মাৰ্কস কমসে কম 80 ৰ ওপৰ আহিব মানে তোমাৰ গ্ৰেড পইণ্ট কিমান হ'ব 9 হ'ব এই 9 টো ইউজ কৰিম আমি তেতিয়া তুমি এক্সাম দিলা ভিএসসি ঠিক আছে ভিএসসি এক্সাম দিলা বা এইচি এক্সাম দিলা তো এইচি তুমি গম পাইছা যে মই 70 ৰ ওপৰটো এইচি পাম 70 ৰ ওপৰ যদি তুমি এইচি পোৱা 70 ৰ ওপৰ তুমি এইচি পাইছা তো তোমাৰ গ্ৰেড পইণ্ট
8 হ'ব আৰু সেই 8টো আমি ইউজ কৰিম যেতিয়া তুমি CGPA উলিয়াবা গটে গ্ৰেড পইণ্ট বুজি পালা ওকে ভেৰি গুড তো এইটোৱে জানিব লাগে ক্ৰেডিট জানিব লাগে আৰু গ্ৰেড পইণ্ট জানিব লাগে তো তুমি তেতিয়া কি উলিয়াব পাৰিবা নিজৰ CGPA উলিয়াব পাৰিবা এতিয়া চাও আহা তুমি নিজৰ CGPA কেনেকৈ উলিয়াবা তো নেক্সট CGPA চাও এখন বাদ দিয়া CGPA চাও আহা তো CGPA কেনেকৈ উলিয়াবা চোৱা এইটো হৈছে CGPA ৰ ফৰ্মুলা তো CGPA উলিয়াবৰ কাৰণে কি কৰিবা তোমাৰ যেটো ক্ৰেডিট আছে ঠিক আছে সৰি যেটো CGPA আছে হেতু লিখা হৈছে যে সামেশন অফ ক্ৰেডিট ইনটু গ্ৰেড পইণ্ট এ ক্ৰেডিট মানে কি মই কলো যে এখন পেপাৰ আছে সাপোজ মেজৰ পেপাৰ এখন আছে তো মেজৰৰ যেটো ক্ৰেডিট আছে ঠিক আছে মেজৰৰ যেটো ক্ৰেডিট আছে তাৰ লগত তুমি ইনটু কৰিবা মেজৰৰ যেটো তুমি গ্ৰেড পইণ্ট পাবা মানে মেজৰ তুমি কিমান পালা বলে মেজৰৰ যদি তুমি 90 ওপৰ পাইছা ইট মিন্স তোমাৰ গ্ৰেড পইণ্টটো কিমান হ'ব 10 হ'ব মেজৰত যদি তুমি 80 ৰ ওপৰ পাইছা তোমাৰ যেটো গ্ৰেড পইণ্ট হ'ব হেতু কিমান হ'ব 9 হ'ব তো সেই যেটো মেজৰৰ গ্ৰেড পইণ্ট আৰু মেজৰৰ যেটো ক্ৰেডিট হেতুটা ইনটু কৰিম সামেশন আছে প্লাস কৰিম প্লাস কি কৰিম মেজৰ হৈ গল মাইনৰ আহিব তো মাইনৰৰ যেটো গ্ৰেড পইণ্ট বা মাইনৰৰ যেটো ক্ৰেডিট আছে মাইনৰৰ বলে ক্ৰেডিট 4 তো মাইনৰৰ ক্ৰেডিটৰ লগত আকৌ আমি কি কৰিম মাইনৰৰ গ্ৰেড পইণ্টটো ইনটু কৰিম আকৌ প্লাস কৰিম তেনেকে যিমান সাবজেক্ট আছে ছখন সাবজেক্ট আছে তো ছখনৰ তেনেকে ক্ৰেডিট উলিয়াবা গ্ৰেড পইণ্ট উলিয়াবা আৰু হে তাক আমি প্লাস কৰি দিম হেতু কৈছে সামেশন যোগ কৰি দিম আৰু তাক আমি কিহেৰে ডিভাইড কৰিম যেটো তোমাৰ টোটাল ক্ৰেডিট আছে মেজৰ মাইনৰ VSC AEC SSC যিমান সাবজেক্ট আছে হে গুটেখিনি সাবজেক্ট লগাই তোমাৰ যেটো ক্ৰেডিট হ'ব হে ক্ৰেডিটটোৱে যদি আমি ডিভাইড কৰি দিও তোমাৰ CGPA উলাই আহিব সিম্পল CGPA উলাই আহিব এটা এক্সাম্পল হয় চাও আহা এটা এক্সাম্পল হয় চাও তো এটা এক্সাম্পল মই তোমাক দেখাইছো যে তুমি তোমাৰ সেমিস্টাৰ গ্ৰেড পইণ্ট এভাৰেজ কেনেকৈ উলিয়াবা সেমিস্টাৰ 1 মই ধৰি লৈছো যে সেমিস্টাৰ 1 ত তুমি পঢ়ি আছা তো তোমাৰ এখন মেজৰ সাবজেক্ট আছে ঠিক আছে এখন তো মই ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পৰা আনিছো তো ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰত পঢ়ি থকাখিনি লগতো সেম এনেকুৱাই হয় ঠিক আছে তো ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ মতে হিয়তৰ যিখন মেজৰ সাবজেক্ট আছে সেই মেজৰ সাবজেক্টৰ যেটো ক্ৰেডিট হয় হেতু 4 হয় ঠিক আছে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ মেজৰ সাবজেক্টৰ ক্ৰেডিট 4 হয় তো আমি সূত্ৰৰ মতে কি কৈছে যে ক্ৰেডিটৰ লগত আমি সেই সাবজেক্টৰ যেটো গ্ৰেড পইণ্ট আছে হেতু ইনটু কৰিম তো ক্ৰেডিট মেজৰ সাবজেক্টৰ ক্ৰেডিট কিমান 4 ঠিক আছে ইয়াৰ যেটো গ্ৰেড পইণ্ট মই ধৰি লৈছো যে মই সাবজেক্টখনত 90 ৰ এভব পাইছো যদি মই সাবজেক্টখনত 90 ৰ এভব পাইছো ইট মিন্স মোৰ যেটো গ্ৰেড পইণ্ট হ'ব হেতু কিমান হ'ব 10 হ'ব তো এট গ্ৰেড পইণ্ট 8 আছে মই ধৰি লৈছো যে মই 8 গ্ৰেড পইণ্ট মানে কি সোৱা 8 গ্ৰেড পইণ্ট মানে কি হেতু 8 গ্ৰেড পইণ্ট মানে কি যে মোৰ যেটো মাৰ্কস হয় হেতু মই 70 to 79 ৰ ভিতৰত পাইছো মানে 70 ৰ এভব পাইছো 70 ৰ এভব পাইছো ইট মিন্স মই 8 গ্ৰেড পইণ্ট পাইছো তো তুমি এজিউম কৰা যে তুমি যেতিয়া এক্সাম দিলা এক্সামৰ পাছত সাপোজ এটালৈকে ৰিজাল্ট নাই আহা তো তুমি কিন্তু জানা যে তুমি কিমান কৰি আহিছা ৰাইট তো তুমি কিমান কৰি আহিছা তুমি এজিউম কৰা যে ইয়েস মই যদি 70 টো মই পাই যাম ঠিক আছে 70 যদি মই পাই যাও মানে মই 8 এৰে ইনটু কৰিব লাগিব তো মই 8 ঠিক আছে কত গল তো ইয়াত কি হৈছে 4 ৰ লগত 8 ইনটু কৰিছে ঠিক আছে 4 ৰ লগত 8 ইনটু কৰিছে আৰু তাৰ পৰা আমি 32 পাইছো বুজিলা ইনটু কৰিলে ঠিক আছে ঠিক হেদৰে আমি মাইনৰ উলিয়াছো মাইনৰৰ ক্ৰেডিট কি হয় 4 হয় একৰ্ডিং টু এই যেটো 4 ক্ৰেডিট আহিছে এটো আহিছে তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ মাইনৰত আসলতে 4 ক্ৰেডিট আছে হয়তো গুৱাহাটী ইউনিভাৰ্সিটিত বেলেগ হ'ব পাৰে হেতু মই নাজানো কিমান ক্ৰেডিটৰ হয় সেই ক্ৰেডিটটো আসলতে তুমি যেতিয়া পেপাৰ দিছিলা নহয় সেই পেপাৰতে আসলতে ক্ৰেডিটটো লিখা থাকে তো মাইনৰ ক্ষেত্ৰত যদি আমি চাই এটো 4 ক্ৰেডিট হয় তো 4 ৰ লগত আমি কি কৰিম যেটো 4 হয় ঠিক আছে ক্ৰেডিট 4 হয় এতিয়া মই গ্ৰেড পইণ্ট চাম যে মাইনৰত বুলে মই 60 ৰ ওপৰটো পামে 60 to 70 মই পাম যদি মই মাইনৰত 60 to 70 পাও ইট মিন্স মোৰ যেটো গ্ৰেড পইণ্ট হ'ব এটো 7 হ'ব গতিকে মই 7 এৰে ইনটু কৰি দিম ঠিক আছে 4 into 7 ইনটু কৰিলো আৰু 28 মই পালো বুজি পাইছা তো মই ইনটু কৰি দিছো আৰু এটো ক্ৰেডিট পইণ্ট বুলি কয় ঠিক আছে ইনটু কৰি দিলো ঠিক আছে GSC উলিয়ালো আকৌ কৈছো GSC যেটো আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি আছে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যিখন GSC পেপাৰ আছে এখন 3 ক্ৰেডিটৰ হয় আৰু মই সাপোজ GSC 3 ক্ৰেডিটৰ হয় আৰু মই স্কোৰ কিমান কৰিছো সাপোজ মই স্কোৰ কৰিছো 50 to 60 ঠিক আছে 100 ৰ ভিতৰত মই 50 to 60 পাইছো সব মিলাই প্ৰেক্টিক্যাল মিলাই বা যিমান জিজি আছে সব মিলাই মই 50 to 60 স্কোৰ কৰিব পাৰিম ইট মিন্স মই যদি 50 to 60 স্কোৰ কৰো মোৰ যেটো গ্ৰেড পইণ্ট হ'ব এটো 6 হ'ব গতিকে মই কিহেৰে ইনটু কৰিব লাগিব
6 এৰে ইনটু কৰিব লাগিব গতিকে 6 এৰ লগত আমি 3 ইনটু কৰি দিলো আৰু ইয়াৰ পৰা আমি 18 ক্ৰেডিট পইণ্ট আমি আনিবলৈ সক্ষম হলো কিমান 18 ক্ৰেডিট পইণ্ট ঠিক এদৰে AEC উলিয়ালো AECত তোমাৰ যেটো ক্ৰেডিট পইণ্ট হয় হেতু 4 হয় ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ মতে আৰু মই তাত 80 ৰ ওপৰ পাইছো ঠিক আছে মই যদি 80 ৰ ওপৰ পাইছো বা মই যদি জানো যে ইয়েস মই 80 ৰ ওপৰ পাম যদি মই 80 ৰ ওপৰ পাও চোৱা যদি মই 80 ৰ ওপৰ পাও কত গল 80 ৰ ওপৰ পাইছো মানে কি মোৰ গ্ৰেড পইণ্টটো 9 হ'ব এক্সামত মই ভাল কৰি আহিছো মই সব কৰি থৈ আহিছো মানে মই 80 ৰ ওপৰ পামে যদি মই 80 ৰ ওপৰ পাও তেতিয়াহলে মোৰ গ্ৰেড পইণ্টটো কিমান হ'ব 9 হ'ব তো মই কিহেৰে ইনটু কৰিম 9 এৰে ইনটু কৰি দিম তো মইতো 9 এৰে ইনটু কৰিলো আৰু ইয়াৰ পৰা মই কিমান গ্ৰেড পইণ্ট লবলৈ সক্ষম হলো 9 4 36 মই লবলৈ সক্ষম হলো সো মই কিমান ক্ৰেডিট ইয়াৰ পৰা ললো ঠিক আছে তুমি এটা বস্তু দেখিছা নেকি ইয়াৰ পিছত চাবা ঠিক আছে VSত চোৱা VSত মই suppose VSত মই 70 to 82 আনিছো 70 পৰা 80 ভিতৰত আনিছো তো মোৰ গ্ৰেড পইণ্টটো কিমান হ'ব 8 হ'ব তো 8 ৰ লগত মই যেটো ক্ৰেডিট আছে 2 ক্ৰেডিটৰ পেপাৰ হয় গতিকে 2 ইনটু কৰি দিলো 16 পালো ঠিক আছে 16 পালো তুমি এটা কথা ইয়াত ভালকে চোৱা যে AEC পেপাৰখন ন AEC পেপাৰখনত 4 ক্ৰেডিট আছিল ঠিক আছে AEC পেপাৰখনত 4 ক্ৰেডিট আছে ঠিক আছে AEC খন বাদ দিয়া AEC খন বাদ দিয়া মই তোমাক দেখাম ৰবা এক সেকেন্ড এটা বস্তু চোৱা যে তোমাৰ যিখন মেজৰ পেপাৰ আছে এখন 4 ক্ৰেডিটৰ হয় ঠিক আছে মেজৰ পেপাৰখন 4 ক্ৰেডিটৰ হয় আৰু তোমাৰ যিখন ভ্যালু এডেড কোৰ্স হয় সেইখন 2 ক্ৰেডিটৰ হয় কিন্তু দুইটাতে মই সমান গ্ৰেড পাইছো মানে এখনতো মই 70 ৰ এবভ পাইছো আৰু 80 তলত পাইছো এখনতো মই 70 ৰ এবভ পাইছো সেইকাৰণে গ্ৰেড পইণ্টটো 8 দুইটাতে আছে গম পাইছা সেম আছে বাট তথাপিতো চোৱা যেহেতু এখন 4 ক্ৰেডিটৰ হয় ইয়াৰ পৰা মই 32 ক্ৰেডিটস লবলৈ সক্ষম হলো কিন্তু যেহেতু এখন 2 ক্ৰেডিটৰ পেপাৰ হয় গতিকে মই যদিও সেম মাৰ্কস পাইছিলো কিন্তু ইয়াত অকল মই 16 ক্ৰেডিটৰ লবলৈ সক্ষম হলো ইট মিন্স যাৰ ক্ৰেডিট বেছি তাৰ পৰা মই বেছিকে ক্ৰেডিট পইণ্ট পাম যাৰ ক্ৰেডিট কম তাৰ পৰা ক্ৰেডিট পইণ্টটো কম হ'ব ঠিক আছে ইয়াৰ পৰা মই অনলি 16 ক্ৰেডিট পইণ্ট লবলৈ সক্ষম হলো কিন্তু ইয়াৰ পৰা একেখন পেপাৰে সেম মাৰ্কস পাইছিলো যেহেতু ইয়াৰ ক্ৰেডিটটো বেছি আছে তো মই ইয়াৰ পৰা 32 মাৰ্কস লবলৈ সক্ষম হৈছো it means যাৰ ক্ৰেডিট বেছি তাৰ ওয়েটেজ বেছি আৰু যদি আমি ক্ৰেডিট বেছি থকা পেপাৰখনত ভাল কৰো আমাৰ ওভাৰঅল যেটো SGPA আছে সেই SGPA টো বাঢ়িব যাৰ ক্ৰেডিট কম তাত আমি যদি বেছিও পাও তথাপিতো তাৰ যেটো ক্ৰেডিট পইণ্ট আছে হেতু কিন্তু কমে থাকিব বুজি পালা তো সবৰে আমি ক্ৰেডিট পইণ্ট উলিয়াই ললো সবৰে উলিয়ালো মেজৰৰ ক্ৰেডিট উলিয়ালো মেজৰৰ গ্ৰেড পইণ্ট উলিয়ালো ইনটু কৰিলো ঠিক আছে মাইনৰ উলিয়ালো ঠিক আছে BSc উলিয়ালো SSC উলিয়ালো তো বাকি সবৰে আমি ক্ৰেডিট আৰু গ্ৰেড পইণ্ট ইনটু কৰিলো তাৰ পিছত আমি কি কৰিম সামেশন কৰিম যোগ কৰিম ঠিক আছে তাৰ পৰা আমি যোগ কৰিলো এই গুটেখিনি আমি যিমান পালো সেই গুটেখিনি আমি যোগ কৰিলো গুটেখিনি যোগ কৰি মই কিমান পালো 151 পালো তো টোটাল মোৰ ক্ৰেডিট কিমান হল 151 এটা এই যেটো 151 তোমাৰ ক্ৰেডিট পইণ্ট হল তাক আমি ডিভাইড কৰিম কিহে ডিভাইড কৰিম সূত্ৰ মতে চোৱা সূত্ৰ মতে কিহে ডিভাইড কৰিম টোটাল ক্ৰেডিট ফাৰ্স্ট সেমিস্টাৰত আমাৰ টোটাল ক্ৰেডিট কিমান আছে চোৱা টোটাল ক্ৰেডিট কিমান আছে তো মেজৰ আছে মেজৰত 4 ক্ৰেডিট মাইনৰ 4 ক্ৰেডিট GEC 3 ক্ৰেডিট AEC 4 ক্ৰেডিট 2 3 টোটাল তোমাৰ 20 ক্ৰেডিট আছে কিহেৰে ইনটু কৰিম তো 20 ৰে আমি ডিভাইড কৰিম 20 ৰে আমি ডিভাইড কৰিম তো যেতিয়া আমি 151 ক 20 ৰে ডিভাইড কৰি দিলো আমাৰ আগত আমাৰ CGPA আহি ৰেডি হৈ গল তো আমি আমাৰ CGPA কিমান পালো 7.55 আমাৰ CGPA পালো মানে মই সেমিস্টাৰত কিমান আনিলো CGPA 7.55 এটো আছিল তোমাৰ সেমিস্টাৰ গ্ৰেড পইণ্ট এভাৰেজ আৰু আজিৰ পৰা তুমি নিজৰ যেনেকৈ তুমি পাৰ্সেন্টেজ উলিয়াইছিলা তুমি নিজৰ সেমিস্টাৰ গ্ৰেড পইণ্ট এভাৰেজটো নিজে উলিয়াব পাৰিবা নাই আৰে পাৰিবা বহুত ইজি পাৰি যাবা উলিয়াই চোৱা তোমাৰ নিজৰ যেটো CGPA আছে সেই CGPA টো উলিয়াই চাবা সিম্পল একো কৰিব নালাগে যেটো তোমাৰ ক্ৰেডিট আছে সেই পেপাৰখনৰ যেটো ক্ৰেডিট আছে কি কৰিব লাগে আকৌ এবাৰ মই ৰিপিট কৰি দিছো চোৱা কি কৰিব লাগে তোমাৰ যেটো ক্ৰেডিট আছে পেপাৰখনৰ সাপোজ মেজৰ আছে মেজৰৰ ক্ৰেডিট মেজৰত তুমি কিমান মাৰ্কস স্কোৰ কৰিলা তাৰ যেটো গ্ৰেড পইণ্ট হ'ব মেজৰৰ ক্ৰেডিট মেজৰৰ গ্ৰেড পইণ্ট ইনটু কৰিবা তাৰ পিছতে প্লাস কৰিবা কিহৰ লগত যেটো আপোনাৰ মাইনৰ আছে মাইনৰৰ ক্ৰেডিট মাইনৰৰ গ্ৰেড পইণ্ট ইনটু কৰিবা ঠিক আছে তাৰ পিছতে মেজৰ হৈ গল মাইনৰ হৈ গল SSC GSC তেনেকৈ প্ৰত্যেকটোৰে ক্ৰেডিটৰ লগত গ্ৰেড পইণ্টটো ইনটু কৰিবা আৰু হিহঁতক যোগ কৰি গৈ থাকিবা হিহঁতক যোগ কৰি টোটাল যেটো পাবা
তাক টোটেল যিটো ক্ৰেডিট আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মতে টোটেল ক্ৰেডিটটো 20 হয় গুৱাহাটী ইউনিভাৰ্চিটি মই নাজানো কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মতে টোটেল ক্ৰেডিট 20 হয় তো আমি 20 ৰে ডিভাইড কৰি দিম আৰু যেটো পাম হেতু আমাৰ CGPA হ'ব সিম্পল আছিল এটো আছিল তোমাৰ CGPA সো CGPA উলিয়াই গল very easy আছিল এতিয়া আমি চাও হা এটা নিউ বস্তু হেতু হৈছে তোমাৰ sorry SGPA ওলাই গল এতিয়া আমি চাও CGPA টো কেতিয়া ওলাই যেতিয়া তুমি ফার্স্ট সেমিস্টার উলিয়াবা SGPA সেকেন্ড সেমিস্টার থার্ড সেমিস্টার ফোর্থ সেমিস্টার ফিফথ সেমিস্টার সিক্স সেমিস্টার মানে তুমি হোল 3 বছৰ যে পঢ়িলা হে 3 বছৰৰ পঢ়াৰ পাছত যে CGPA উলিয়ালে তা হে গোটেইখিনি মিলাই মেলি তোমাৰ যেটো SGPA আছিল মোৰ নিজৰে গণ্ডগোল লাগি আছে যেটো তোমাৰ SGPA আছিল সেমিস্টাৰৰ যেটো গ্ৰেড পইণ্ট আছিল হে সেমিস্টাৰ গ্ৰেড পইণ্টৰ লগত হেইখিনি মিলাই আমি কি কৰিম CGPA উলিয়াম কেনেকৈ উলিয়াম চোৱা এটো মই এবাৰ আমি কৈ দিছো এটো এটা দৰকাৰ নহয় তোমালোকক হয় নাই এটো দৰকাৰ কেতিয়া হ'ব যেতিয়া তুমি থাৰ্ড সেমলৈকে পঢ়িবা তাৰ পাছত কিন্তু এবাৰ জানি লোৱা যে কেনেকৈ উলিওৱা হয় তো তোমাৰ যেটো ক্ৰেডিট পইণ্ট আছে ৰাইট ফার্স্ট সেমিস্টাৰৰ যেটো তুমি CGPA পালা হে CGPA ৰ লগত তুমি ক্ৰেডিট পইণ্টটো ইনটু কৰিবা দেখিছা CGPA ৰ লগত ক্ৰেডিট পইণ্ট ইনটু কৰিবা সেকেন্ড সেমৰ CGPA ৰ লগত সেকেন্ড সেমৰ ক্ৰেডিট পইণ্ট ইনটু কৰিবা আগতেটা যোগ কৰিছে যোগ চিন আছে থাৰ্ড সেমিস্টাৰৰ ক্ৰেডিট পইণ্টৰ লগত থাৰ্ড সেমিস্টাৰৰ CGPA ইনটু কৰিবা হেতক যোগ কৰিবা হে গুটেখিনি যোগ কৰাৰ পিছত টোটাল যেটো ক্ৰেডিট আছে টোটাল ক্ৰেডিট মানে ফার্স্ট সেমিস্টাৰত তোমাৰ 20 ক্ৰেডিট আছে সেকেন্ড সেমিস্টাৰতো 20 ক্ৰেডিট আছে এনেকৈ ছটা সেমিস্টাৰত 20 * 6 120 ক্ৰেডিট তোমাৰ হ'ব অ্যাকৰ্ডিং টু কিহৰ মতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মতে 120 ৰে ইনটু কৰিছে সো 120 ৰে ইনটু কৰিছে তাৰ পিছত আমাৰ যেটো আহিব হেতু হ'ব CGPA এটা আমি দৰকাৰ নাই এতিয়া এটা আমাক দৰকাৰ কি SGPA আমি কেনেকৈ SGPA উলিয়াম ঠিক আছে আৰু এটা কথা মই লগতে কৈ থৈ দিছো ভিডিওটো বেছি দীঘল হৈ গৈছে গতিকে দীঘল নকৰো কিন্তু এটা কথা জানি থৈ দিয়া ভাল থাৰ্ড যেতিয়া তোমাৰ ইয়াৰ কমপ্লিট হৈ যাব থাৰ্ড ইয়াৰ কমপ্লিট হৈ যোৱাৰ পিছত তোমাৰ যেটো CGPA হ'ব চোৱা ইয়াত এটা ক্যালকুলেশন তোমাক দিছে তো তোমাৰ CGPA কিমান ওলাইছে 6.94 যেটো আমাৰ CGPA ওলাইছে এটো 6.94 ওলাইছে কিন্তু এটা কথা মনত ৰাখিবা যদিহে তোমাৰ পার্সেন্টেজ বা CGPA যদি 7.5 তকৈ কম হয় তেতিয়ালে তুমি 4th ইয়াৰৰ কাৰণে এলিজিবল নোহোৱা তুমি যদি 4th ইয়াৰৰ কাৰণে ঠিক আছে 4th ইয়াৰৰ কাৰণে যদি তুমি এলিজিবল হ'ব বিচাৰিছা ন ঠিক আছে 4th ইয়াৰৰ কাৰণে এলিজিবল হ'ব বিচাৰিছা তেতিয়া হলে তোমাৰ 3rd ইয়াৰলৈকে মানে 6th সেমলৈকে গোটেইখিনি মিলাই যেটো তোমাৰ CGPA বনিব হে CGPA টো 7.5 তকৈ বেছি হ'ব লাগিব যদি 7.5 তকৈ বেছি নহয় তেতিয়া হলে তোমাক 4th ইয়াৰত এন্ট্ৰি কৰিব নিদিয়ে তুমি তাৰ পৰা দাদা বাই বাই ক'ব লাগিব আৰু মই কলেজ খতম আকৌ তুমি নেক্সট এক্সাম দি পেনি তুমি MA কৰিব লাগিব বা MSc কৰিব লাগিব এটো মনত ৰাখিবা তো এটোৱে আছিল তোমাৰ CGPA ওলোৱাৰ নিয়ম SGPA ওলোৱাৰ নিয়ম আশা কৰিছো কিবা এটা শিকাবলৈ সক্ষম হৈছো আৰু তুমি নিজৰ SGPA নিজে উলিয়াব পাৰিবা আৰু নিজে প্ৰেডিক্ট কৰিব পাৰিবা যে মোৰ এক্সামত কিমান মাৰ্কস আহিব আৰু মই কিমান CGPA পাম তো বেছি দীঘল নকৰো নিজৰ SGPA নিজে ওলোৱা নিজৰ CGPA নিজে ওলোৱা আৰু আজিলৈ টাটা বাই বাই গুড নাইট